তেওঁলোকৰ ঘৰবিলাক ভাঙি দিলে, উচ্ছেদ কৰি দিলে আৰু উচ্ছেদ কৰি দিয়াৰ পাছত সেই মাটিবিলাক এতিয়া নাগাই আহি দখল কৰে। আজি নাগাই দখল কৰাৰ সময়ত সেই মাটিক সুৰক্ষিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্লেন কি? নে অকল হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটোৱে তেওঁৰ একমাত্ৰ উদ্দেশ্য? আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে। যদি 1 কোটি বিদেশী আছে, সেই 1 কোটি বিদেশী খেদোৱাৰ দায়িত্ব কাৰ? আৰু সেই 1 কোটি বিদেশীত হিন্দু মুছলমান খ্ৰীষ্টান সকলো আছে নে সেই বিদেশীবিলাক কেৱল আৰু কেৱল মুছলমান ধৰ্ম আৰু মুছলমান বুলি তেওঁলোকক বিশেষভাৱে আক্ৰমণ কৰি এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হোৱা নাইনে? আজি উচ্ছেদটো সম্পূৰ্ণৰূপে এটা সাম্প্ৰদায়িক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি তেওঁলোকে পাৰ হ'ব। আপোনালোকে নিজেই দেখিছে যে উচ্ছেদ তেওঁলোকে কৰিলে উৰিয়াম ঘাটত। তেতিয়া ক'লে যে উৰিয়াম ঘাটত বাংলাদেশীয়ে অসমৰ মাটি দখল কৰিছে, কিন্তু সেই বাংলাদেশীৰ এজনকো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধৰি লৈ অসমৰ পৰা বাংলাদেশলৈ ঘূৰাই নপঠিয়ালে। তেওঁলোকৰ ঘৰবিলাক ভাঙি দিলে, উচ্ছেদ কৰি দিলে আৰু উচ্ছেদ কৰি দিয়াৰ পাছত সেই মাটিবিলাক এতিয়া নাগাই আহি দখল কৰে। আজি নাগাই দখল কৰাৰ সময়ত সেই মাটিক সুৰক্ষিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্লেন কি? নে অকল হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটোৱে তেওঁৰ একমাত্ৰ উদ্দেশ্য?